হেল্ল' বন্ধু, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে টেকনিকেল টিপছলৈ। বন্ধুসকল, এটা বৰ্তমান সময়ত চলি থকা এটা অতি প্ৰয়োজনীয় বিষয়ৰ ওপৰত মই ভিডিঅ'টো বনাব আজি চেষ্টা কৰি আছোঁ। আজি বিষয়টো হ'ল আপোনালোকে কেনেদৰে ট্ৰেইনৰ টিকেট কনফাৰ্ম কৰিব পাৰিব বা কেনেদৰে আপুনি ইখন ঠাইৰ পৰা সিখন ঠাইলৈ অহা যোৱা কৰিব পাৰিব। এতিয়া মোটামুটি 0.5% ট্ৰেইন চলিব, এনেকুৱা এটা খবৰ ওলাই আছে। বন্ধুসকল, আজি মই সেইটো বিষয়ৰ ওপৰতে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে আপোনালোকে কেনেদৰে নিজৰ মোবাইলতে মাত্ৰ 5 মিনিট সময় খৰচ কৰি কেনেদৰে ট্ৰেইনৰ টিকেট কনফাৰ্ম কৰিব পাৰিব। গতিকে বন্ধুসকল, বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, তাৰ বাবে এটা আপোনালোকৰ এপছৰ প্ৰয়োজন হ'ব। গতিকে এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আনিব পাৰে বা মই ডেছক্ৰিপশ্যনত এই লিংকটো দি থ'ম, তাতে গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি এপটো অ'পেন কৰিছোঁ। এপটোত আপোনালোকে অ'পেন কৰাৰ লগে লগে আপোনালোকৰ তাতে লেংগুৱেজটো চিলেক্ট কৰিব কাৰণে এটা অপশ্যন আহিব। তাতে আপোনালোকৰ যিটো লেংগুৱেজ হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত আপুনি কণ্টিনিউ কৰি দিব। তেতিয়া আপোনাৰ এনেকুৱা এখন মেনু আহিব। এই মেনুখনত গৈ আপোনালোকে লগ ইন অপশ্যনটো দেখিছে, এই লগ ইনতে আপোনাৰ নিজৰ নাম্বাৰটো দি আপোনালোকে লগ ইন কৰি দিব। তাৰপিছতে আপোনালোকে ওপৰলৈ যাব, এটা ফৰ্ম বুলি এটা অপশ্যন দেখিছে, সেই ফৰ্মত আপুনি ক্লিক কৰি দিব। তেতিয়া আপুনি ক'ত আছে বা ক'ৰ পৰা আপুনি আহিব বিচাৰিব সেইটো আপুনি তাতে এড কৰিব লাগিব। তেতিয়া দেখিছে আপোনালোকে ওপৰত আপোনাৰ এই চাৰ্চ বাৰ আছে, আপোনালোকে তাতে চাৰ্চো কৰিব পাৰে ক'ৰ পৰা আহিব পাৰে, যিটো আপোনালোকে তাতে আপুনি চিলেক্ট কৰি দিব। এতিয়া আপুনি অলপ সোঁফালে দেখিছে আপোনাৰ তাত আপুনি ক'লৈ আহিব বিচাৰে সেইটো চিলেক্ট কৰিব লাগে। আপোনাৰ চাৰ্চ বাৰত আপুনি চাৰ্চ কৰিলে বা আপুনি চিলেক্ট কৰি দিলে, ইয়াৰ পিছতে আপুনি বুক টিকেট কৰি দিব। তাতে আপোনাৰ টিকেটটো বুক হৈ যাব। গতিকে বন্ধুসকল, যদিহে আপোনাৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি অতি সহজতে পাব পাৰে। ধন্যবাদ।